আচ্ছা আমাৰ যি চতুৰ্থ সংখ্যক দিবানিক ফুটবল খেল আৰু এই খেলখন 4জন প্ৰয়াত বিশিষ্ট ব্যক্তিৰ নামতে খেল অনুষ্ঠিত কৰা হৈছে। তেওঁলোক হৈছে প্ৰয়াত বগাৰাম ৰাভা, প্ৰয়াত হৰিচৰণ বড়ো, আমাৰ প্ৰয়াত তৰুণ বড়ো আৰু প্ৰয়াত গংগা বড়ো। তেখেতসকলৰ সোঁৱৰণতে আমাৰ এই খেল অনুষ্ঠিত কৰা হৈছে আৰু এই খেলখন আমাৰ 11 তাৰিখৰ পৰা সম্পূৰ্ণ 19 তাৰিখলৈকে চলি থাকিব। 19 তাৰিখে আমাৰ ফাইনেল গেল হ'ব। এতিয়া আমাৰ দ্বিতীয় ৰাউণ্ডৰ খেল অনুষ্ঠিত হৈ আছে। কিমানটা দলে অংশগ্ৰহণ কৰিছে? ইয়াত সম্পূৰ্ণ আমাৰ G21 হয়। আমাৰ 21টা দলে এই খেলত অংশগ্ৰহণ কৰিছে। হয়, ইয়াত মানে যিদিনা ফাইনেল হ'ব সেইদিনা মানে কাক বিশিষ্ট ব্যক্তি হিচাপে আপোনালোকে? আচ্ছা, আমাৰ ফাইনেল দিনাখন ইনগ্ৰেশ্যনৰ বাবে আমি ইতিমধ্যে কিছু কথা পতা হৈছে, যদিও ইমান ফাইনেল হোৱা নাই, তথাপিও হৈছে ধৰ আৰু কি। তো তেখেত হৈছে আমি সুশান্ত বিশ্ব শৰ্মা, তেখেতে হৈছে ভাইচ প্ৰেছিডেণ্ট অল ইণ্ডিয়া ভলীবল ফেডাৰেশ্যনৰ। তেখেতক আমি আমন্ত্ৰণ কৰাৰ বাবে যুঁজা চলাই আছোঁ। এই যে আপোনালোকে যে মানে নাইট হয়, যিটো মানে নক্ষ্য, হয়, এইটো খেলটো কিয় পাতিব হ'ল মানে মনলৈ? হয় হয়, সুন্দৰ কথা। তো চাওক, আজিকালিৰ দিনত মানুহে বহুত বিজি হৈ গৈছে আৰু আজিকালিৰ দিনত মানুহৰ মানে টাইম মানে নোহোৱা হৈ গৈছে। আজি যি যান্ত্ৰিক যুগত মানুহ এজনে বহুত বিজি হ'ব লগা হয় আজিৰ দিনত। তো সেইকাৰণে আমি দেখাও পাওঁ এতিয়া আমি প্ৰেক্টিকেলি দেখা পাওঁ খেলবিলাকত আজিৰ দিনত যদি খেল পতা যায়, কোনো মানে খেল চোৱাৰ মানে হেৰি এটা নাথাকে, ৰস এটা নাথাকে। তো আজি আমি ৰাতি খেলা পাতিলে এই সময়ত, বিশেষভাৱে এই সময়ত মানে এতিয়া ধান কাটাৰ বতৰ, মানুহবিলাকে কামত বহুত ব্যস্ত আছে, সেইটো কাৰণে ৰাতি হ'লে আমাৰ সুবিধা হয় আৰু দৰ্শকৰ সমাগমটো বেছি হয়। আৰু এইটোকে আমি আশা কৰি পেলাই আমি খেলটো ৰাতি খেলাৰ এটা যুঁজা চলাওঁ আৰু মানে।